ৰাতিপুৱাই ভগৱানক নমস্কাৰ কৰি আৰু দিনটো আজি আৰম্ভ কৰিছো। আজি দিনটোনো মই কেনেকৈ পাৰ কৰো তাকে আপোনালোকক দেখুৱাম। গাড়ীখন চলোৱাৰ আগতে অকমান চফা তফা কৰি লৈছো। এইফালে দেখিছেনে মোৰ গণপতি বাপ্পা, এওঁকো চফা কৰি দিছো। গৰম বন্ধ খোলাৰ পিছত আৰু স্কুল খুলিলে, বলক তেন্তে আমাৰ দিনটো আজি আৰম্ভ কৰো। ক'ব গ'লে আজি অলপ দেৰি হৈছে, সোনকালে যাওঁ আৰু তাহাঁতক মই পিক আপ কৰোঁ। ষ্টুডেণ্ট কেইটাক মই দেখুৱাব নোৱাৰো ছেফটি পাৰপাছত। অ'কে, বৰ্তমান মই স্কুলত পালোহি আৰু তাহাঁতকো মই ক্লাছত থৈ আহিলো। এতিয়া মই ফ্ৰী, যিহেতু একো কৰিবলৈ নাই, গাড়ীখনতে গৈ কিনে বহোগে আৰু। দিনটো সঁচাকৈ বিৰাটে বৰিং হয়। কেতিয়াবা এনেকুৱাও হয় যে টোপনিও গুচি যাওঁ। সঁচাই কিন্তু ৰৈ থকা কামটো বিৰাটেই টান। এতিয়া সময় হৈছে 12টা আৰু স্কুল ছুটি হ'বলৈ টাইম হৈ গ'ল। সোনকালে যাব লাগিব, নহ'লে দাদা বাইদেউহঁতে বিৰাটে খং কৰে। এইখন হৈছে ডন বস্কো স্কুল। তেন্তে বলক এতিয়া ঘৰলৈ যাওঁ। বাচ্চাবিলাকৰ দেখাটো চাই কিন্তু বেগটো আৰু নোহোৱাই। যিটোহে বেগ ভাৰী, বেচেৰাকেইটালৈ বেয়াই লাগে। 90% কাম শেষ কৰি আৰু এওঁ থাকি গ'ল। এওঁকো আৰু থলো 100% কৰি দিলোঁ। তো আজিৰ দিনটো মই এইদৰে পাৰ কৰিলোঁ। মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।